আজি আপোনালোকলৈ লৈ আহিছোঁ অৰিঅ' বিস্কুটে বনাব পৰা একেবাৰে সহজ এটা মিঠাই। আপোনালোকে অৰিঅ' বিস্কুটৰ পৰা বহুতে কেক বনাই খায়। এইবাৰ মিঠাই ৰেচিপিটো সকলোৱে ট্ৰাই কৰি চাবচোন। বহুত টেষ্টি হয় খাবলৈ, বনাবলৈও একেবাৰে সহজ, একেবাৰে কম সময়তে বনাব পাৰি। আহক আমি এতিয়া ৰেচিপিটো কেনেকৈ বনাই চাওঁ। ৰেচিপিটো বনাবলৈ অৰিঅ' বিস্কুট ৩-৪ পেকেটমান লৈছোঁ। মই ভিডিঅ'ত এপেকেটে দেখাইছোঁ বাৰু। সৰু আমুল তাজা পেকেট এটা আৰু 10 টকীয়া পাউডাৰ গাখীৰ 2 পেকেট লৈছোঁ আৰু বাদাম লৈছোঁ। এতিয়া বিস্কুটখিনি ডিছ এখনত উলিয়াই ল'লোঁ। বিস্কুটত লাগি থকা ক্ৰীমখিনি আঁতৰাই ল'ব লাগিব। ক্ৰীমখিনি আঁতৰাই লৈ বিস্কুটখিনি মিক্সিত দি ল'লোঁ আৰু ধুনীয়াকৈ মিহি কৰি ল'লোঁ বিস্কুটখিনি। তাৰপিছত এতিয়া বাদামখিনি ভাজি ল'লোঁ ধুনীয়াকৈ। আৰু এয়া বাদামখিনি ভজা হৈ গ'ল। বাদামখিনি ধুনীয়াকৈ বাকলিটো এৰাই মিক্সিত দি মিহি কৰি ল'ব লাগিব। এয়া মিক্সিত দিলোঁ, মিহি কৰি ল'লোঁ। মিহি সিমান নহ'লে অলপ অলপ থাকিলে বাদামটো অলপ অলপ গোটা হৈ থাকিলে ভালেই লাগে বাৰু, ইমান বেয়া নালাগে খাই। চুবাই পালে খাবলৈ ভালেই লাগে। আৰু চেনিও লাগিব। আপোনালোকক মই প্ৰথমতে চেনি দেখাবলৈ পাহৰিলোৱে। চেনি 2 কাপমান লাগিব, বেছি নালাগে। চেনিখিনিও মিক্সিত দি মিহি কৰি ল'লোঁ। তাৰপিছত এতিয়া চব মিক্সিত দিয়া হৈ গ'ল। এতিয়া মিক্সিং কৰিব লাগে। বিস্কুটখিনিত চেনিখিনি দি দিলোঁ, 4-5 চামুচমান দি দিছোঁ। আৰু এতিয়া দিছোঁ পাউডাৰ গাখীৰ 3-4 চামুচমান দি দিছোঁ। বাকী থকা পাউডাৰখিনি বাদামখিনিৰ লগত দিছোঁ। আমাৰ বিস্কুটৰ গুড়িখিনি চাই বাদামখিনি অলপ বেছিয়ে হৈছে। আপোনালোকে বনালে মানে অলপ বাদাম কমকৈ ল'লেও হ'ব। আৰু এতিয়া মিক্স কৰিবলৈ 2 চামুচ ঘিউ দিছোঁ আৰু ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি ল'ব লাগিব। চেনি গুড়িখিনি, বিস্কুটৰ গুড়িখিনি আৰু পাউডাৰ গাখীৰখিনি গোটেইখিনি মিল হোৱাকৈ মিক্স কৰি ল'ব লাগিব। গোটেইখিনি মিক্স হৈ গ'ল আৰু এতিয়া আমুল তাজা গাখীৰখিনি দি ধুনীয়াকৈ আটা মৰা নিচিনাকৈ মাৰি পিনে লাডু বনাই পেলাব লাগিব। আৰু এয়া লাডু বনি গ'ল। আৰু এতিয়া ঢাকি থ'ব লাগিব 10 মিনিটমান, কেনিও হাৱা নোযোৱাকৈ ঢাকি থ'ব লাগিব। এতিয়া আকৌ বাদামৰ গুড়িখিনি আটা মৰা নিচিনাকৈ মাৰি ল'ব লাগিব। ইয়াৰ লগত দিছোঁ লং ইলাচি গুড়ি আৰু চেনিখিনি তাত আছিলেই, তাতে মই বাকি দিলোঁ। এতিয়া বাদামখিনিত চেনি কমকৈ দিলেও হ'ব। আগত বিস্কুটখিনিত চেনি সৰহকৈ দিয়া আছে নহয়, সেইটো কাৰণে এতিয়া চেনি কমকৈ দিছোঁ। এতিয়া আকৌ আমুল তাজা গাখীৰ দি আটা মৰা নিচিনাকৈ মাৰি ল'লোঁ। চাব কিন্তু গাখীৰ অলপ অলপকৈহে দি মাৰিব লাগে, বেছিকৈ দি দিলে মিঠাইটোৱে বেয়া বনি যাব। সেইটো কাৰণে মই অলপ অলপকৈ দিয়ে মাৰি আছোঁ। বাদামৰ লাডুটোত অলপ ফুড কালাৰ অলপ দি দিছোঁ, অলপ কালাৰ উঠিবৰ বাবে। আপোনালোকে দিম বুলি ভাবিলে দি ল'ব পাৰে আৰু নিদিলেও একো বেয়া নালাগে বাৰু। এয়া দেখাত কেনেকুৱা লাগিছে বাৰু, ধুনীয়া লাগিছেনে? খাই কিন্তু ইমান টেষ্টি লাগিছিলে নহয়। এতিয়া বিস্কুটৰ লাডুটো ভাল চাফা কাগজ এখন পাৰি লৈ পিনে আটা মৰা নিচিনাকৈ মাৰিব লাগিব। কাগজখনত ঘিউ বা তেল অকণমান লগাই ল'লে বেছি ভাল হয়, তেতিয়া ধুনীয়াকৈ এৰালে মানে এৰি আহে। তাৰপিছত বাদামৰ লাডুটো এনেকৈ মাজত দি দিব লাগিব। অলপ কম হৈছিলে, মই অলপ জইন কৰি দিলোঁ। আৰু ধুনীয়াকৈ বিস্কুটখিনিত সমানকৈ লগাকৈ খাপ খুৱাই দিব। আমি প্ৰথম কাগজখনত ঘিউ লগাই ল'বলৈ নহ'ল, সেইটো কাৰণে অলপ বেয়া হ'ল এৰুৱাবলৈ বুলি। তাৰপিছত বেলেগ এখন কাগজত ঘিউ লগাই ল'লোঁ। আৰু এতিয়া ধুনীয়াকৈ বাদামখিনি ঢাক খুৱাই দিব, যাতে মিঠাইটো দেখিবলৈ ধুনীয়া হয়। আৰু কাগজখনে ধুনীয়াকৈ পেকেটিং কৰি ল'ব, কিন্তু কেনিও হাৱা যাব নালাগিব। হাৱা গ'লে বেয়া হ'ব। আৰু ফ্ৰিজৰ ভিতৰত থ'ব লাগিব 10-15 মিনিটমান। এয়া মোৰ ৰেডি হৈ গ'ল, ফ্ৰিজৰ ভিতৰত থৈ দিছোঁ এতিয়া। আৰু 15-20 মিনিটমানৰ পাছত এয়া দেখিবলৈ ইমান ধুনীয়া হৈছে চাওকচোন। আমাৰ বিস্কুটখিনি অলপ কম হ'লে, সেইটো কাৰণে কিনাৰখিনি ঢাক নাখালে। হ'লেও ভাল লাগিছে দিয়ক দেখিবলৈ, খাবলৈও বহুত ধুনীয়া টেষ্টি হৈছিলে। আপোনালোকেও বনাবলৈ ট্ৰাই কৰিব। ঘৰলৈ আলহী আহিলে একেবাৰে সহজ পদ্ধতিৰে এইটো মিঠাই বনাবলৈ। আৰু ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক এটা কৰি দিব। আৰু যদি আমাৰ ভিডিঅ' প্ৰথমবাৰ চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব।